আসসালামু আলাইকুম। আজি হৈছে সানডে আৰু আজি মই ভাবিছোঁ ৰাতিপুৱা চাহৰ লগত আজি ভকা পিঠা খাম আৰু এই ভকা পিঠাৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চাই থাককচোন। এইফালে ল'ৰা উঠিলে আৰু তাৰ দাদাক মাতি আছে, সি বাহিৰলৈ। এয়া মই পিঠা বনাব লৈছোঁ। আপোনালোকে চাগে এনেকৈয়ে বনায়। মই এই কলহটো অনলি পিঠা বনাবলৈ কাৰণেই, এই ভকা পিঠা বনাবৰ কাৰণেই কিনিছোঁ আৰু মই খুবেই ভাল পাওঁ পিঠা বনাই, খোৱাতকৈ বনাই ভাল পাওঁ আৰু পিঠাৰ প্ৰতি মোৰ বহুত দুৰ্বলতা আছে। মোক চবেই কয় মই ইমান পিঠা বনাওঁ, মানে আমাৰ ঘৰত কোনোবা মানুহ আহিলে কয় যে ইমান, মোৰ ঠাণ্ডা দিনততো সদায় পিঠা থাকে, কিন্তু গৰমতো মই অলপ মানে কেইদিন পিছে পিছে হ'লেও মই খাওঁ। মানে চাওক, আজিকালি বিস্কুট কি ময়দাৰ খাব, আটাটো ৰুটি সদায়, ৰুটিটো কাৰ্বহাইড্ৰেট থাকে, কেতিয়াবা কেতিয়াবা পিঠা খালেও অলপ ভাল লাগে। আৰু মোৰ ল'ৰাই সদায় তাৰ আপত্তিতে মই পিঠা বনাওঁ। সি ভিতৰত নাৰিকল দিয়া পিঠা খাই ভাল পায়। এইটো চাওক, সি আকৌ ভাঙি চাব নাৰিকল দিছোঁ নে নাই, নহ'লে আকৌ নাখায়। খুবেই ভাল পায় সি খাই। মই সেইকাৰণে বনাই আমি এয়া পিঠাকে ৰাতিপুৱা খালোঁ আৰু এতিয়া মই দুপৰীয়া সাজ বনাব লৈছোঁ। দুপৰীয়া মই ভাজি দালি কিবা বনাইছোঁ, সেয়া আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। মোৰ ল'ৰাটো ডাঙৰটোৰ অলপ গাটো বেয়া, জ্বৰ আৰু সি খাবলৈ একো বিচৰা নাই। সেইকাৰণে ভাবিলোঁ তাক আজি অকণমান, এই আমাৰ ওচৰৰ মামা এজনে ক'লে তাক বেছিকৈ আদা দি মাংস বনাই খুৱাবাচোন। মই সেইকাৰণে কি কৰিলোঁ, বেছিকৈ আদা পিচি ল'লোঁ আৰু পিঁয়াজৰ পেষ্ট আৰু আদাৰ পেষ্ট বনাই ল'লোঁ আৰু এয়া জালুকৰ গুড়ি ওপৰত দি দিলোঁ। তেনেকৈ মই চিকেনখিনি ভাবিলোঁ অলপ গ্ৰেভিৰ নিচিনা বনাই দিওঁ, তাৰ মুখখনো ভাল লাগিব খাই পেলাই। আৰু যিহেতু জ্বৰ হ'লে অকণমান মুখখন বেয়া লাগি থাকে, এনেকুৱা জলকীয়াৰ মই একো দিয়া নাই, অলপো জলকীয়া দিয়া নাই, জলকীয়া গুড়াও দিয়া নাই। মানে জালুকৰ জ্বলাটোৱে কি কৰে, মানুহৰ মুখত অকণ জুতি বঢ়ায় বুলি কয়, শুনিছোঁ। আপোনালোকে যদি জানে জনাবচোন কমেণ্টত। আৰু এনেকৈ মই আজি বনাই খালোঁ, আপোনালোকেও বনাই খাবচোন, ভাল লাগে। জালুকৰ জ্বলাটোৱে মানে মুখখনত অলপ জ্বলা জ্বলা লাগে, ভাল লাগে। জলকীয়াৰ জ্বলাটোৱে যিহেতু আমাৰ ক্ষতি কৰে, এই জালুকৰ জ্বলাটোৱে আমাৰ ক্ষতি নকৰে। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া সিহঁতক মই খাবলৈ দিম। আৰু আজি ছানডে যিহেতু অলপ চিকেন বনালোঁ, অলপ দালি ভাজি কিবা এটা চব্জি, বাছ এইখিনি আৰু একো বনোৱা নাই। ওপৰত অলপ গৰম মছলা দি দিলোঁ, মোৰ হৈ গ'ল চিকেন। আৰু খাই বৈ আমি উঠিম। আজি ভাবিছোঁ অলপ ওলাই যাম, তাৰে আগত অলপ এই কাপোৰ কানিবিলাক অলপ ঠিক কৰি লওঁ। চাওকচোন, বেগখিনি ৰেডি কৰিছোঁ, কাপোৰো ৰেডি কৰি লৈছোঁ, মানে আমি ঘৰলৈ যাম। ঈদ আহি পাইছে, তথাপিও যেতিয়া গডৰেজ খোলোঁ তেতিয়া এনেকুৱা লাগে যেন কি পিন্ধিম কাপোৰেই নাই। আপোনালোকৰ লগতো সেনেকুৱা হয়নে? মোৰ লগত কিন্তু তেনেকুৱাই হয়। এয়া যাব ওলাইছোঁ, ভাবিছোঁ অলপ বজাৰ কৰোঁ। কি কৰোঁ চাওঁ, আপোনালোকক দেখাই থাকিম কি বজাৰ কৰোঁ। এয়া আহি পালোঁ মই বজাৰ। এয়া মই চাই আছোঁ, কিন্তু তেনেকুৱা মিলাই নাই। আৰু যিহেতু ল'ৰাক আনাই নাই, সিহঁতৰ চাইজকেইটাও তেনেকৈ মিলা নাই। আৰু মই কুৰ্তি চাই আছিলোঁ, তেনেকুৱা ভাল লগা নাই। চাই আছোঁ, ভাবি সিহঁতৰ কাপোৰেই ল'লোঁ, মই তেনেকৈ একো নল'লোঁ। আৰু বেলেগ কিবা কিবি ঘৰুৱা বস্তু ল'লোঁ। মলত আহিলে এটাই ভাল, একেলগে গোটেইখিনি বস্তু পায়, সেইকাৰণে এটা এটাকৈ আমি লৈ ল'ব পাৰি আৰু। কিন্তু বজাৰত ঘূৰিব গ'লে এইটো দোকানত এটা, সিটো দোকানত এটা, সময়ো নহয় আজিকালি। মই বিশালত আহিছোঁ, আপোনালোকে চাগে দেখি গমেই পাইছে এইখন বিশাল হয়। আৰু ইয়াতে বহুত চেল দি আছে, আপোনালোকে যাব পাৰে, ভাল ভাল বস্তু ল'ব পাৰে। আৰু আমি কাপোৰৰ ছেকশ্যন আমাৰ শেষেই হ'ল চাই। আমি ভাবিলোঁ এই চাওক, মানুহৰ ইমান ভিৰ হৈছে, আৰু এই ওপৰত গ'লোঁ কিছুমান বেলেগ বস্তু চাবলৈ, ষ্টেশ্যনাৰী বস্তু আৰু এই কিছুমান খোৱা বস্তু। আৰু তাতে বিস্কুটত অফাৰ দিছে, চানা ভুজিয়াত এইবিলাকতো বহুত অফাৰত দি আছে।
এয়া আমি এইবিলাক বাৰু অনা নাই। তাতে মই আৰু এটা চকুত পৰিলে ট্ৰলি এটা মোৰ ল'ব লগা আছিলে, এজনক মানে গিফ্ট দিব লগা আছিলে। এই চালোঁ, তথাপি ইয়াত পচন্দ নহ'ল, ভাবিলোঁ বাহিৰৰ পৰা লওঁ। আৰু মলত আহিলোঁ যদি খেলনাৰ প্ৰতিটো চকু যায়েই, যিহেতু ঘৰত বাচ্ছা আছে আৰু মই খালী হাতে গ'লেতো আৰু মোৰ ল'ৰাই সুধিবই আম্মা কি আনিছা। সেইকাৰণে মই কি কৰিলোঁ, তাৰ কাৰণেও কিবা এটা খেলনা ল'লোঁ। আৰু বেলেগ কিবা কিবি বহুত চালোঁ, চাই দেখিছেনে লাইন কিমান ভিৰ, মানে পে' কৰাৰ সময়ত। এয়া হৈ গ'ল, আমি গুচি আহিলোঁ। আহি এতিয়া আমি বাহিৰত এই দোকানৰ পৰা ট্ৰলি ল'লোঁ, লৈ পেলাই আৰু ঘৰ পালোঁহি। কি হয় আমানৰ এইটো? ইঞ্জিন। কি হয় এইটো? ইঞ্জিন হয়। ভিডিঅ'টো মই আজি ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান। খুদা হাফিজ, গুড নাইট।